বন্ধুসকলক প্ৰথমে আমি সংগঠনৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে যোৱাকালি ৰাতিপুৱা কোকৰাঝাৰ চহৰত যি হত্যাকাণ্ড সংঘটিত হ'লে এই হত্যাকাণ্ডক লৈ আমি খুবেই দুখিত আৰু গৰিহণাযোগ্য ঘটনা সংঘটিত হৈছে। আজি চাওক, এই তপন বেনাৰ্জী আৰু মধুমিতা বেনাৰ্জীৰ এই এখন পৰিয়ালৰ স্বামী আৰু ঘৈণীয়েকে এইখন ঘৰত বসবাস কৰি থাকে আৰু এখেতৰ ছোৱালী আৰু ল'ৰাই এই বাহিৰত থাকি শিক্ষা পাঠদান কৰি আছে। তে কোনোবা দুষ্কৃতিকাৰীৰে দলে এই ফেমিলিখনক টাৰ্গেট কৰি লৈ যি হত্যাকাণ্ড সংঘটিত কৰিলে, তাৰ মাজতে হাজবেণ্ডজন এই তপন বেনাৰ্জী নামৰ যিজন ব্যক্তি, এখেতে যোৱাকালি মৃত্যু মুখত পৰিছে। এখেতৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ সংগঠনৰ ফালৰ পৰা। আৰু লগতে এই মধুমিতা বেনাৰ্জী বাইদেউৰ প্ৰাৰ্থনা কৰিছোঁ আমি যাতে ভগৱানে এখেতক সুস্থ শৰীৰে যাতে উভতাই আনে এই মানৱ সমাজত। আৰু তাৰ লগতে যি দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিলে, কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আমি সংগঠনৰ ফালৰ পৰা দাবী জনাইছোঁ অতি সোনকালে যাতে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি ফাঁচীৰ নিচিনা শাস্তি প্ৰদান কৰিব লাগে বুলি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। মোৰ কোকৰাঝাৰ জিলাৰ বিধানপল্লী নিগস্থ আমাৰ তপন চক্ৰৱৰ্তী অৱসৰপ্ৰাপ্ত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়া আছিলে আৰু তেখেতৰ পত্নী শ্ৰীমতী মধুমিতা বেনাৰ্জী, তেখেতে আমাৰ ডিএন হিমতসিংহা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰিটায়াৰ্ড। তো তেখেতৰ ঘৰতে কালি পুৱা আপোনাৰ 5:30 বজাতে দুষ্কৃতিকাৰী আহি সিহঁতক দাৰে কোবাই হত্যা কৰিছে সিহঁতক স্বামীক আৰু তেখেতৰ পত্নীক আমাৰ বেনাৰ্জী মধুমিতা বেনাৰ্জী মেডাম, তেখেতকো দাৱৰে কিবা কোবাইছে, আহত কৰিছে। সিহঁতৰ অৱস্থা এতিয়া সংকটজনক। সিহঁতে এতিয়া আপোনাৰ মই জনামতে বঙাইগাঁও লোৱাৰ আছামত সিহঁতে কিবা এডমিট হৈ আছে, চিকিৎসাধীন হৈ আছে। তো এই বিষয়ে মই আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা যাতে ঘটনা নহয় সেইকাৰণে আমি তেখেতৰ যাতে আৰু সংঘটিত নহয় সেইকাৰণে আমি পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি অনুৰোধ কৰিছোঁ, আমি জানো যে পুলিচ প্ৰশাসনে সিহঁতৰ কাম কৰি আছে। আৰু মই সংগঠনৰ পৰা মোৰ কোকৰাঝাৰ জিলা কমিটিৰ তৰফৰ পৰাও মই কিবা অনুৰোধ কৰিছোঁ যাতে বিকল্প ব্যৱস্থা লয় আৰু ভৱিষ্যতে যেনে এনেকুৱা ঘটনা নহয় সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। পুৱা কোকৰাঝাৰ চহৰৰ বিধানপল্লীত যিটো জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে, মানুহজন আছিল প্ৰাক্তন অভিযন্তা কোকৰাঝাৰ আৰু হিমতসিংহা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। দুজনকে চোকা অস্ত্ৰৰে দুষ্কৃতিকাৰী এনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে যিটো ভাষাত প্ৰকাশ কৰিব লগা একো নাই। অভিযন্তাজনৰ তিনিওতে নিহত হৈছে আৰু মেডামজন লোৱাৰ আছাম হস্পিটেলত চিকিৎসাধীন হৈ আছে। গতিকে আমি সেই মেডামজন যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আমাৰ যিজন অভিযন্তা আছিল তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ এইটোৱে যে যিটো জঘন্য ঘটনা ঘটিছে, এনেকুৱা ঘটনা যাতে আৰু কেতিয়াও এনেকৈ সংঘটিত নহয় তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত আমি ৰিকুৱেষ্ট কৰিছোঁ বা দাবী উত্থাপন কৰিছোঁ, সিহঁতে বস্তুটো ভালকৈ তদন্ত কৰি যিবিলাক দুষ্কৃতিকাৰী এনেকুৱা ঘটনা সংঘটিত কৰিছে সেইবিলাকক অতি সোনকালে ধৰি পেলাই কঠোৰ শাস্তি দিব লাগে। আৰু আমি ভাবোঁ যে সিহঁতক ফাঁচীৰ নিচিনা সাজা দিব লাগে, কাৰণ এনেকুৱা এটা ঘটনা ঘটিছে কোকৰাঝাৰ চহৰত এইটো ভাষাত প্ৰকাশ কৰিবলৈ একো নাই। গতিকে আমি প্ৰশাসনক এইটোৱে আমি আহ্বান জনাম যে দুষ্কৃতিকাৰীক ধৰি পেলাই কঠোৰতম শাস্তি দি পেলাই ৰাইজক যাতে সকাহ দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।